হেল্ল' ফ্ৰেণ্ড, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি ওলাইছোঁ দেওশালত আইথান পূজালৈ বুলি। তো এইফালে দেখিছে নহয়, বাই উলিয়াইছে স্কুটিখন। ইমানেই বৰষুণ দিছে নহয়, তথাপিও বৰষুণক নেওচি আমি ভাবিছোঁ আইথান পূজা চামগৈ বুলি। পূজা বিশেষকৈ নহয় আৰু মেলা চামগৈ বুলিয়ে ওলাইছোঁ। তো এইফালে দেখিছে নহয়, গোটেই তিনিওজনী আমি স্কুটিতে বহি ওলাই লৈছোঁ। কিটো ক'ব আৰু, যোৱাৰ অসুবিধা, সেইটো কাৰণে স্কুটিতে ওলাই লৈছোঁ। বৰষুণে দিছে নহয় ইমান জোৰ এইফালে বৰষুণ দিয়াৰ কাৰণে আহি দোকান এখনতে আহি বহি দিলোঁহি। কষ্ট মষ্ট কোনোমতে আহি পালোহি। এইফালে দেখিছে ন, ইমানেই ভিৰ নহয় ৰাস্তাত। এফালে আকৌ আমাৰ বাইদেৱে আহি কিনে খাই বোলে বগৰী। দেখিছে নহয়, পইচা 20 টকা উলিয়াইছে বগৰী কিনিবৰ কাৰণে। বেলেগ ঢেৰ নিকিনে নহয়, 20 টকাহে কিনে বোলে। এফালে বগৰী কিনিলে। এফালে মই ভাবিলোঁ আৰু কিটো ক'ব, বগৰী টেষ্ট কৰি চাওঁ বুলি, মিঠা নে টেঙা। দেখিছে নহয়, গোটেই তিনিজনী বগৰী খাই খাই আমি আহি আছোঁ। এফালে ভাবিলোঁ আইথানখন আপোনালোকক দেখাই দিওঁ বুলি। এফালে মানুহৰ ইমানেই ভিৰ নহয়, ক'বই নালাগে আৰু। আইথানৰ মূল গেটখন হৈছে এইখনেই। মানুহৰ ইমানেই ভিৰ, কেনেকৈ ভাবিছোঁ সোমাই যাওঁ বুলি ভিতৰলৈ। আপোনালোককো দেখা ল'ব লাগিব নহয় জানো। সেইটো কাৰণে কোনোমতে সোমাই যাব লাগিব ভিতৰলৈ। তেনেহ'লে ব'লক। এইখনেই হৈছে দেওশালৰ আইথান। কিয় আপোনালোকে গান এটা শুনা নাই জানো, নীল আকাশ ছাৰ দেওশালৰে আইথান বুলি গানটো। সেইখনেই হৈছে এইখন দেওশালৰে আইথান। এই থানখনৰ ভিতৰত সোমাই দিয়াৰ লগে লগে মন প্ৰাণবোৰ ইমানেই ভাল লাগে নহয়, ক'বই নালাগে আৰু। আনুমানিক ব্ৰিটিছ কালতে এই থানখনি স্থাপন কৰা হয় বুলি জনা যায়। প্ৰতি বছৰে মাঘী পূৰ্ণিমা দিনাখনৰ পৰা ধৰি 3 দিন ধৰি এই থানখনিত পূজা পাতল কৰা হয় আৰু সেই পূজা কৰিবৰ কাৰণে বহুত দূৰ দূৰৰ পৰা মানুহবিলাক আহে। থানখনৰ ভিতৰত ইমানেই ভিৰ নহয়, কোনোমতে সোমাই গৈছোঁ বুলি ক'লেও বেয়া নহয়। ইমানেই ঠেলা হেঁচা, মুঠতে সুৰতে সোমাই গৈছোঁ আৰু। ইমানেই ভিৰ দেখিছে নহয় ভিতৰত। বাহিৰত যিমান ভিৰ, ভিতৰত তাতোতকৈ বেছিহে ভিৰ লাগিছে ভক্তবিলাকৰ। মন্দিৰটোৰ ভিতৰত ইমানেই ভিৰ নহয়, বাই পাছফালে ঘূৰি ঘূৰি চাই গৈছে আমি থাকি গৈছোঁ নেকি বুলি। তো বেয়া নাপাব, মন্দিৰটো মেইন ভাগটো দেখাব নোৱাৰিলোঁ। তো কাষৰ পৰা অকণমান মানুহৰ পৰিৱেশটো অকণমান দেখাই দিওঁ বুলি ভাবিলোঁ। তো ব'লক এবাৰ মেলালৈ বুলি যাওঁ। দেখিছে নহয়, মেলাত ইমান ধুনীয়াকৈ সৰু সৰু ল'ৰাবিলাকে খেলি আছে। আমাৰ কলিজাক নানিলেও নেখেলে যে ইটোতো নুঠো বুলি কয়, সিটোতো নুঠো বুলি কয়। সেইটো কাৰণে তাক নানিলোৱে আমি। এইফালে দেখিছে নহয়, ইমান ধুনীয়াকৈ খেলি আছে সৰু সৰু ল'ৰাবিলাকে, দেখিলেই ভাল লাগে। এফালে আকৌ আচাৰ দোকান। এফালে ব্যৱসায়ীবিলাকে ব্যৱসায়ৰ কাম কৰি আছে। দেখিছে নহয়, ইমান দূৰ দূৰৰ পৰা আহি। এইফালে আকৌ আমি আহিলোঁ কাণফুলি দোকান এখনত। ইমান যে ধুনীয়া ধুনীয়া কাণফুলি ওলমাই থৈছে নহয়। কিন্তু নিজৰ কাৰণে একোৱে নললোঁ, কলিজাৰ কাৰণে ৰাবাৰ এটা আৰু ব্ৰেচলেট এডাল ল'লোঁ। ভিডিঅ'টো ভাবিছোঁ আজি ইমানখিনিতে সামৰি দিওঁ বুলি। আমিও ঘৰলৈ যাওঁগৈ বুলি ওলালোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব। আৰু যিসকলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট এটা কৰি জনাই দিব। আজিলৈ ইমানেই, বাই বাই।